এয়া দেখিছেনে এটো হৈছে লাও ইফালে আজি মাৰ ঘৰলৈ আহিছো মাৰ ঘৰলৈ আহোতে ভাবিছো এটা ৰেচিপি আপোনালোকৰ ওচৰত শেয়াৰ কৰো আৰু যিটো আমাৰ মাৰ ৰেচিপি হয় দেই মানে লাও বাকলি মায়ে আগতে লাও বাকলিটো পেলাই নিদিয়ে যেতিয়া কুমলীয়া লাও আনে তাৰ বাকলিটো এনেকৈ মিহি মিহিকে কুটি বনাও ভাবিলো আজিও আপোনালোকক দিও আপোনালোকক কেতিয়াবা যদি জুনে জুনে নাই খোৱা ট্ৰাই কৰি চাব পাৰিব ইফালে কেৰাহীত তেল দিলো আৰু ইফালে কিন্তু লাওয়ে বিলাহীয়ে মাছে বনাইছো দেই আজি আৰু যেহেতু মাৰ ঘৰলৈ আহিছো কিবা এটাটো স্পেশাল খালে ভাল লাগে ন যেহেতু মাৰ নিচিনাকে খাই ভাল লাগে আৰু ইফালে পিয়াজ আৰু ইফালে পেটু আৰু ইফালে লাও বাকলি হেখিনি গুটেখিনি ৰেডি কৰি ললো ইফালে মাছৰ তৰকাৰীটোত মাছটো মাথাটো আগতেই দি মই অলপ উতলিব দিও কাৰণ মাছটো মই একে শেষতে দিও কাৰণ মাছটো বেছি ভাঙি কৰি গলে মই খাবলৈ বেয়া পাও সো ইফালে কেৰাহীত নেক্সট ৰেচিপিটোলৈ আহোঁ তাৰপিছত দিছোঁ এয়া পিঁয়াজটো ভালকৈ ভাজি লৈ যিহেতু সকলোৱে জানেই তথাপিও মই দেখুৱাইছোঁ আৰু বহুদিন ইউটিউবত ভিডিঅ' দিয়া নাই ভাবিলোঁ আজি মাৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ বহুদিনৰ মূৰত আৰু আপোনালোকেও যোনে যোনে খোৱা নাই খাব পাৰিব বহুত ধুনীয়া লাগে খাবলৈ বহুত ধুনীয়া আমিতো পেটু ভাজি ভাতে দি খাওঁ বা চিৰা দি খাওঁ মুড়ি দি খাওঁ বহুত ধৰণে খাওঁ আজি ভাবিলোঁ লাও বাকলিখিনিনো কিয়নো পেলাই দিওঁ সেইকাৰণে ভাবিলোঁ লাও বাকলিখিনিও আজি ইউজ কৰা যাওক আৰু আপোনালোককো দেখুওৱা যাওক যোনে যোনে নাই খোৱা আৰু ইফালে মাছৰ তৰকাৰী উতলি আছে আজি সব মানে মাছেই আৰু ইফালে গেছটো অফ কৰাৰ আগে আগে ধনিয়া পাতখিনিও দি দিওঁ তাৰ লগতে একে শেষতহে মই মাছখিনি দিওঁ কাৰণ মাছটো মই ভাঙি গ'লে গম পাইছে মই ভাঙি গ'লে বহুতে বেয়া পাওঁ আৰু বেছি কোমল হৈ গ'লেও বেয়া পাওঁ অলপ মানে ৰঙচুৱাকৈ খাওঁ আৰু তাৰপিছত এইখিনি তৰকাৰীত তাত দি আৰু ইফালে কেৰাহীত পাতিও থৈছোঁ দেখিছে লাও ভাজি আৰু ইফালে মাজত তেলটো উলিয়াই লৈছোঁ কাৰণ পেটুখিনি দিবলৈ আধা মানে বাকলিখিনি ভাজি লৈ এতিয়া পেটুখিনি দিম আৰু পেটুখিনি তেলত দিলেহে ভাল লাগে নহ'লে কিবা তিতা তিতা নিচিনা পাওঁ সেইকাৰণে তেলত ভালকৈ দি লওঁ আৰু কোনোবাই খাই কেনেকুৱা পায় মোক ক'বচোন দেই আৰু বহুদিনৰ মূৰত ইউটিউবত ভিডিঅ' দিছোঁ আৰু নাজানো আজিৰ পৰাই আৰম্ভ কৰিছোঁ লাও বাকলিৰ পৰা কেনেকুৱা পায় ক'বলৈ একেবাৰে নাপাহৰিব দেই আৰু বিশেষকৈ লাও ভাজিটো মানে লাও বাকলি ভাজি তো কেনেকৈ খাম যিহেতু লাও তৰকাৰী বনাইছে ভাজিটোনো কিয় পেলাম ন আৰু ইফালে তাৰপিছত নিমখ আৰু চুজি দিছোঁ দেই এয়া চুজিটো আপোনালোকে জোখমতে দিব মানে তেলটো শোহাকৈ তাৰপিছত জোখটো দি মানে ভাতো দিব পাৰে কিন্তু মই দিছোঁ আজি চুজি কাৰণ ভাতেদি খোৱাই হয় যিহেতু আজি চুজি দি বোলো বনাই চাওঁ আৰু চুজি দি খায়ো বহুত ভাল লাগে আৰু এতিয়া এইটো ৰেডি হৈ গ'ল তাৰপিছত ধনিয়া পাত অকণমান ছটিয়াই লৈ এইটো ফাইনেল লুকটোতো মানে দেখাতে খাওঁ খাওঁ লাগিছেনে